আহিছে নাই মুখৰ মিঠা হাঁহি যিহেতু বসন্তৰ শোভা আগমনত আমাৰ প্ৰকৃতিত বিভিন্ন ৰঙৰ ফুলেৰে সুবাসিত কৰি তোলে যেনেদৰে এয়া আমাৰ ঘৰত কপৌ ফুল ফুলি আছে ইমান ধুনীয়াকৈ ফুলি আছে তথাপিও নাহৰ তগৰ কেতেকী বসন্ত কালত যিমানবোৰ আমাৰ ফুল আছে আমাৰ যেনেদৰে প্ৰকৃতিৰ ৰঙেৰে আমাৰ সকলোৰে মনবোৰ আনন্দৰে ভৰি তোলে আৰু মনবিলাক সকলোৰে ৰাঙলীয়া ধুনীয়া ফুলবিলাক দেখিলে আৰু অৱশ্যে বহাগ মাহৰ কপৌ ফুলৰ যি মুহূৰ্ত এগৰাকী নাচনীৰ যেতিয়া খোপাত কপৌ ফুল এপাহি মৰা থাকে সঁচাকৈ খুবেই ভাল লাগে নহয়নে বাৰু যিহেতু আমাৰ যে এই কপৌ ফুল আগতীয়াকৈ ফুলে বিহুৰ সময়ত কিন্তু নাথাকে সেইকাৰণে খুবেই ভাল লাগে আৰু অৱশ্যে দুপৰীমান আৰু ওলাবলৈ আছে সেইবাবে ঘৰৰে যিহেতু কপৌ ফুল ফুলিছে ভিডিঅ' এটা নকৰিলে নহ'ব নহয় সেইবাবে কৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ হেল্ল' এভৰিৱান আজি ৰাতিপুৱাই বনালোঁ এয়া শুকান ৰুটি আৰু আলু ভাজি খাই খুবেই ভাল লাগে হয়তো বহুতৰে ভাল লাগে আৰু বহুত দিনৰ মই আজি ব্লগ এটা লৈ আহিছোঁ বহুত দিন বনোৱাই হোৱা নাই ব্লগ আজি ভাবিছোঁ ব্লগ এটা বনাওঁ ডেইলি ব্লগ ৰাতিপুৱা গা পা ধুই আজৰি হৈ সদায় গোঁসাইঘৰত সোমোৱাৰ দৰে আজিও সোমাই মেলি এয়া বনালোঁ এতিয়া আমাৰ পিহুহঁতকো দিছোঁ সকলোকে দিছোঁ ময়ো খাই বৈ আজৰি হৈ লওঁ আৰু দিনটো কি কৰিব পাৰোঁ দেখুৱাম আৰু এইফালে এয়া চাওক আৰু এতিয়া মই লৈছোঁ কেইটামান ৰঙা নীলা হালধীয়া এনেকুৱা ষ্টন অৱশ্যে ফ্লিপকাৰ্টত আনিছিলোঁ এইকেইটা কিবা কিবি সজাবলৈ বাকী থাকিলে কেইটামান সেইবাবে আজি ভাবিছোঁ ইয়াতে অকণমান ইউজ কৰি দিওঁ অৱশ্যে এয়া মানি প্লেণ্ট এনেদৰে তিয়াই থোৱা সজাই থৈছিলোঁ মানে গ্লাছতে আগতে আপোনালোকে দেখিছিলে আৰু আজি যিহেতু মানে মাজে মাজে যিহেতু পানী বদলোৱা হয় আজিও পানী বদলাওঁতে ষ্টনকেইটা মই তাতে ব্যৱহাৰ কৰোঁ বুলি ভাবিলোঁ এনেই পৰি থকাতকৈ সেইবাবে অকণমান পানী দি তাতে কেইটামান এনেদৰে দি দিছোঁ দেখিবলৈও ভাল লাগে সেইবাবে অকণমান সজাই দিছোঁ আৰু লগতে এটা বাতিটো এনেদৰে কেইটামান ষ্টন দি অকণমান পানী দি স্নেক প্লেনৰ পুলি এটাও এনেদৰে সজাই দিলোঁ অৱশ্যে ব্যৱহাৰ নোহোৱা কিছুমান বস্তু যদি এনেই পৰি থাকে যদি তাক ব্যৱহাৰ কৰিব পৰা যায় এনেকুৱা কামত তেতিয়া এনেও ভাল লাগে আৰু দেখিবলৈও ভাল লাগিছে নহয় জানো আৰু এতিয়া মানে মই বনাবলৈ লৈছোঁ যিহেতু দুপৰীয়া বনাবলৈ লৈছোঁ কঁঠালৰ মুচি সেইবাবে এইটো অৱশ্যে ঘৰৰ কঁঠালৰ মুচি নহয় কিনা এওঁ বজাৰৰ পৰা আনিছিলে তাকে এতিয়া বনাবলৈ লৈছোঁ তাৰ এফাল বনাম গোটেইটো নবনাওঁ আৰু কঁঠাল কাটোতে সদায় মই হাতত মুচি কাটোতে যে হাতত সদায় অকণমান মিঠাতেল আৰু কটাৰীখনতো অকণমান মিঠাতেল সানি লওঁ তেতিয়া কাটিবলৈও ভাল আঠাটো লাগি নাথাকে হাতত আৰু ইয়াত চাওক মই কাটি টুকুৰা কৰি ল'লোঁ আৰু এনেদৰেও বইল কৰোঁ বুলি ক'লেও কৰি ল'ব পাৰে প্ৰথমতে কিন্তু মই কি কৰোঁ একেবাৰতে টুকুৰা কৰিয়ে লৈছোঁ এতিয়া ইয়াত চাওক মই মুচিটো টুকুৰাকৈ কাটি ল'লোঁ লগতে মই দুটা আলু এনেদৰে কাটি লৈছোঁ আৰু এতিয়া এইখিনি মই বইল কৰিম সেইবাবে এটা কুকাৰ আনিলোঁ আৰু গোটেইখিনি কুকাৰতে দি এটা চিটি মাৰিবলৈ অহালৈকে বইল কৰিম খালি অকণমান নিমখ দি দিম বইল কৰোঁতে আৰু এটা চিটি মাৰি দিবলৈ দিম আৰু অৱশ্যে কঁঠালৰ মুচি হয়তো বহুতৰে প্ৰিয় নহয় জানো মোৰ কিন্তু খুবেই প্ৰিয় সেইবাবে আজি বনাবলৈ লৈছোঁ কঁঠালৰ মুচি এতিয়া মই কঁঠালৰ মুচিখিনি বইল কৰি লওঁ এইফালে ইয়াত চাওক মোৰ বইল হৈ গ'ল পূৰা একদম ধোঁৱা ওলাই আছে এতিয়া লাহেকৈ এখন প্লেটত মই গোটেইখিনি টুকি নমাই দিম পানীটো পূৰা যাব লাগিব আৰু লাহেকৈ বনাম আৰু কঁঠালৰ মুচি বনাবৰ কাৰণে কি প্ৰয়োজন হয় সেইখিনি সকলোখিনি বস্তু মই কাটি লওঁ আৰু এইফালে ইয়াত চাওক মই ইমানটো সিজাকৈ মানে মাৰিছোঁ আৰু অৱশ্যে মই দুটা চিটি মাৰিলোঁ দেই মই এটা চিটি মাৰিম বুলি কৈছিলোঁ কিন্তু দুটা চিটি মাৰিলোঁ আৰু এতিয়া মুচি বনাবৰ বাবে মই কাটি ল'লোঁ পিঁয়াজ নহৰু আদা পেষ্ট আৰু লগতে এয়া বিলাহী দুটা কাটি লৈছোঁ লং ডালচেনি ইলাচি দুখিলা তেজপাত এনেদৰে লৈ লৈছোঁ অৱশ্যে কঁঠালৰ মুচিত যদি অকণমান পিঁয়াজটো সৰহ হয় তেতিয়া খাবলৈ খুবেই টেষ্ট লাগে আৰু এতিয়া কেৰাহীত অকণমান তেল দি প্ৰথমতে মই মুচিখিনি ফ্ৰাই কৰি ল'ম অকণমান হালধি দি ফ্ৰাই কৰি লওঁ অৱশ্যে ফ্ৰাই নকৰোঁ বুলি ক'লেও নকৰিব পাৰে কিন্তু মই প্ৰথমতে ফ্ৰাই কৰি লওঁ সেইবাবে দেখুৱাইছোঁ আপোনালোকক অকণমান নিমখো দি দিছোঁ তাতে হালধি আৰু নিমখ দি এই কঁঠালৰ মুচিখিনি অকণমান ৰঙচুৱা ভাৱ অহালৈকে ফ্ৰাই কৰি লওঁ এয়া চব মোৰ ফ্ৰাই হৈ গ'ল লগতে আলু কিপিছোঁ অকণমান ফ্ৰাই কৰি ল'লোঁ তেলতে আৰু এতিয়া মই সেইখন কেৰাহীতে আৰু অকণমান তেল দি তাত দি দিছোঁ মই যিখিনি লৈছিলোঁ ইলাচি ডালচেনি তেজপাত সেইখিনি সকলোখিনি দি দিছোঁ লগতে এয়া দি দিছোঁ 1 চামুচ মই চেনি দি এনেদৰে অকণমান ভাজি ল'লোঁ আৰু এতিয়া তাতে দি দিম মই যিখিনি পিঁয়াজ কাটি লৈছিলোঁ সেইখিনি পিঁয়াজ তাতে মই দি দিছোঁ দি পেলাই এনেদৰে অকণমান ভাজি লৈছোঁ লগতে এতিয়া দি দিম আদা নহৰু পেষ্টখিনি এয়া চাওক আদা নহৰু পেষ্টখিনি মই অকণমান থেতেলিয়াই লৈছোঁ পূৰা গুড়ি কৰি লোৱা নাই এয়া চাওক মই এয়া দি পেলাই অকণমান লৰাই দিছোঁ
আৰু এতিয়া পিঁয়াজ নহৰু আদাখিনি অলপ সময় ভজাৰ পিছতে এতিয়া মই দি দিম যিখিনি মই বিলাহী কাটি আনিছিলোঁ, কাটি থৈছিলোঁ, সেইখিনি মই তাতে দি অলপ সময় ভাজি থাকিম যেতিয়ালৈকে বিলাহীখিনি নিসিজে। এয়া চাওক, এতিয়া ভাজি থকা মানে মই বাকী যিখিনি মছলা সেইখিনি মই ৰেডি কৰি লওঁ। আৰু এতিয়া মই গেছটো কমাই এইখিনি অকণমান সিজিবলৈ দিওঁ। লগতে এতিয়া মই লৈছোঁ, এয়া চাওক, অকণমান হালধি লৈছোঁ, লগতে লৈছোঁ অলপমান জিৰা, ধনিয়া গুড়ি, অকণমান মিট মছলা, লগতে কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দিছোঁ, বেছিও নাই দিয়া। এয়া চাওক, গোটেইখিনি এতিয়া মই লৈ ল'লোঁ। লৈ লোৱাৰ পিছত অকণমান পানী দি গোটেইখিনি মই মিলাই লৈছোঁ। এনেদৰে মিলাই ল'লোঁ। মিলাই লোৱাৰ পিছত লাহেকৈ তাতে মই দি দিছোঁ। আৰু এতিয়া মই গোটেইখিনি এনেদৰে ভাজি লৈছোঁ। এয়া চাওক, খালি মই আৰু অলপ পানী দি দিলোঁ, অকণমান ভাজি ল'লোঁ এনেদৰে পানী দি। আৰু এতিয়া চাওক, মছলা মোৰ পূৰা ৰেডি হৈ গ'ল। পিঁয়াজ, বিলাহী সকলোখিনি মোৰ সিজি গৈছে। এতিয়া সেইটো সময়তে মই বাকী যিখিনি এতিয়া মই ফ্ৰাই কৰি লৈছিলোঁ গোটেইখিনি কঁঠালৰ মুচি আৰু আলু লাহেকৈ তাতে দি এনেদৰে অকণমান ভাজি দিম। খুবেই টেষ্টি এটা ৰেচিপি, কঁঠালৰ মুচি একদম মাংসৰ দৰে টেষ্ট হোৱা এটা ৰেচিপি, সঁচাকৈ খুবেই ভাল লাগে। আৰু এতিয়া মই যিখন প্লেটত মুচিখিনি থৈছিলোঁ তাতে অকণমান পানী দি খালি এনেদৰে তাতে দি দিছোঁ। এনেও পানী দিবই লাগিব, সেইবাবে। আৰু অৱশ্যে এইটো সময়তে মই অকণমান নিমখো দি দিছিলোঁ, কিন্তু দেখুওৱা নহ'ল। পৰিমাণ অনুযায়ী অকণমান নিমখ দি দিছিলোঁ। আৰু এতিয়া ফ্ৰাই কৰাৰ পিছত, ভজাৰ পিছত এতিয়া মই লাহেকৈ পৰিমাণ অনুযায়ী অকণমান পানী দি দিছোঁ। বেছি পানীও নিদিওঁ, যিহেতু অলপমান সিজিলেই, সেইবাবে। এতিয়া ইয়াত চাওক, মোৰ পূৰা উতল আহিছে। আৰু লাহেকৈ নিৰ্দিষ্ট জোখত মই গেছ অফ কৰি দিম। আৰু খুবেই সহজতে বনাব পৰা এটা ৰেচিপি হয়। আৰু হয়তো বহুতে বিভিন্ন জুতিৰে কঁঠালৰ মুচি বনাই, খাবলৈও খুবেই ভাল হয়, নহয় জানো? আৰু আজি আমাৰ দুপৰীয়া সাজত আছিলে কঁঠালৰ মুচি, একদম মাংসৰ দৰে লাগিছিলে খাবলৈ। খাই বৈ এতিয়া লাহেকৈ আজৰি হৈ লওঁ। আৰু এতিয়া খাই বৈ আজৰি হৈ এতিয়া ইয়াত চাওক, মই এই ব্লাউজটো চিলাবলৈ দিছিলোঁ, চিলাই আনিলোঁ। এতিয়া যে আপোনালোকে দেখি আছে যিযোৰ কাপোৰ, সেইযোৰ কাপোৰ যে মই নিজে চিলাইছিলোঁ, নিজে হাত চিলাই দি কৰা এযোৰ কাপোৰ। লগতে এখন চাদৰো মই লৈ লৈছোঁ। সেইখন চাদৰত মানে মই বৰ্তমান কৰি আছোঁ চাদৰ মেখেলা এযোৰ, কিন্তু পূৰা হোৱাগৈ নাই। যেতিয়া হয় আপোনালোকক দেখুৱাম। আৰু একদম কেনেদৰে মানে চিলাই দি কৰিছোঁ, সকলোখিনি চিলাইখিনিও মই আপোনালোকক দেখুৱাম। খালি আজি দেখুওৱা সম্ভৱ নহয়। এইখিনি দেখিছেনে, কাঠ পেঞ্চিলে আঁকি আঁকি লৈছোঁ মই ফুল এপাহ এপাহকৈ, কিন্তু আধা কৰা হৈ আছে। এপাহ মানে আৰম্ভ কৰিছোঁহে কৰিবলৈ। আৰু বাকী যিযোৰ দেখিছে যে চাদৰ মেখেলা, তাৰে মানে গুলি কিছুমান এনেই আছিলে, সূতাবিলাক থাকি গৈছিলে, সেই সূতাৰে সেইখন চাদৰ মই কৰি আছোঁ। আৰু এনেও নিজে কৰা এযোৰ কাপোৰ যদি পিন্ধিবলৈ পাওঁ তেতিয়া এনেও ভাল লাগে, নহয় জানো? আৰু এয়া মই কাপোৰযোৰ পিন্ধি আহিলোঁ, কেনেকুৱা লাগিছে ক'ব দেই। প্ৰথমবাৰৰ বাবে মোৰ চেনেলত দেখুৱাইছোঁ নিজে কৰা কাপোৰ হাত চিলাই দি। অৱশ্যে মেখেলাখন হৈছে পাটৰ মেখেলা, মোৰ শাহুৱে দিছিলে, উকাকৈ দিছিলে পাটৰ মেখেলাখনত, কিন্তু মই কৰি ল'লোঁ যেনেকৈ। আৰু লগত এখন এক্সট্ৰা চাদৰ মই শিৱসাগৰত কিনিছিলোঁ। আৰু ব্লাউজটো কৈছোঁৱে, এতিয়া মই চিলাই আনিছোঁ, মানে কালি চিলাই আনিছোঁ, আগতে দিয়া, কালি চিলাই দিছে। অৱশ্যে কি কাপোৰ মইতো পাহৰিলোঁ খালি দেই, নামটো মনত নাই। কেনেকুৱা লাগিছে ক'ব। আৰু লগতে এয়া চাওক, এতিয়া মই আজৰি হৈ ল'লোঁ। মানে এতিয়া সন্ধিয়া হ'ল, বাহিৰত পূৰা বৰষুণ দি আছে। এতিয়া বতৰটো একদম বেয়া কৰি আনিছে। এতিয়া মই বৰ্তমান বনাবলৈ লৈছোঁ, আবেলি যিহেতু চাহ খাম, সেইবাবে বনাবলৈ লৈছোঁ চিৰা ভাজিম। এতিয়া কেইটামান প্ৰথমতে মই বাদাম এনেদৰে ভাজি লৈছোঁ, তাৰপিছতে মই চিৰা কেইটামান ভাজিম। অৱশ্যে আজি মানে পাপৰো নাই। পাপৰ, নৰসিংহ পাত এনেদৰে তেলতে ফ্ৰাই কৰি দিলে তেতিয়া খাবলৈ বেছি টেষ্ট হয়। কিন্তু আজি মানে অকল বাদাম আৰু চিৰা ভজাকৈ দিব লাগিব, আৰু লগতে দি দিম অকণমান নিমখ। আৰু এফালে এয়া মোৰ ভাজি হৈ গ'ল। তাতে মই যিকেইটা বাদাম ভাজি লৈছিলোঁ সেইখিনি তাতে মই দি দিম। অৱশ্যে নৰসিংহ পাত আছিলে, কিন্তু বাহিৰত যিহেতু বৰষুণ, যাবলৈ বেয়া পালোঁ, সেইবাবে নানিলোগৈ। আৰু সেইবাবে আৰু বাদাম আৰু চিৰা ভজাতে অকণমান নিমখ দি এনেদৰে সানি ল'ম। এফালে মই গৰম গৰম ৰঙা চাহ বনাওঁ। ৰঙা চাহত মই দি দিম তেজপাত, আদা দি এনেদৰে চাহকাপ বনাম সুন্দৰকৈ। তাতে মই অকণমান চেনিও দি দিম। আৰু এনেদৰে খাই ৰঙা চাহকাপ সঁচাকৈ খুবেই ভাল লাগে। মূৰৰ যদি বিষ হৈ থাকে, কেতিয়াবা মাথা চাথাবোৰ টিংটিঙাই যে, এনেদৰে একদম কাৰাকৈ চাহকাপ খাই দিলে মাথা টিংটিঙনি ক'বা পায়গৈ। সেইবাবে মাজে মাজে এনেদৰে খাই থাকোঁ দেই। আৰু যিহেতু আজি ডাৱৰীয়া বতৰ, এনেদৰে খায়ো ভাল লাগে, সেইবাবে দিলোঁ। লগতে জালুক দিওঁ বুলি ক'লেও দি দিব পাৰে, দুটামান জালুক খুন্দি পেলাই, কিন্তু নাই দিয়া আজি আদা আৰু তেজপাতে দিছোঁ। এতিয়া ধুনীয়াকৈ চাহকাপ খাই দিওঁ। আৰু অৱশ্যে আমাৰ মানে মাও আছে, সি শাহু মা,
মাজে মাজেতো তেওঁ শিৱসাগৰ থাকে, কেতিয়াবা মাজে মাজে আহে। আৰু মোৰ মানে ভতিজাও আহিছিলে, যিহেতু মেট্ৰিক পৰীক্ষা শেষ হ'ল, তাই CBSE আছিলে, কেতিয়াবাই শেষ হ'ল, তাই থাকিছিলে, লগতে মাও আছিলে, কিন্তু তাই গ'লগৈও, কিন্তু ভিডিঅ' ব্লগ বনোৱা নহ'লেই তাই থাকোঁতে, সেইবাবে দিয়া নহ'লে। আৰু আজি মানে বনাইছোঁ আৰু বহুদিনৰ মূৰত ব্লগ এটা, সেইবাবে এতিয়া মাকো দিওঁগৈ চাহ, লগতে আমাৰ এখেতকো দিলোঁ, আমাৰ টিকলিকো দিলোঁ। এইটোকাতে মই পিহু নামটো পাহৰি গৈছিলোঁ দেই, মানে কি হয়, মোৰ ভতিজীজনী আছিলে যে কৈছিলোঁ, তাইৰ নামটোকে মাতিছিলোঁ, তাই কৈছে মোৰ নামটো পাহৰিলে মায়ে। যি কি নহওক, এতিয়া ধুনীয়াকৈ তেওঁলোকক চাহটো দিলোঁ, ময়ো এয়া ধুনীয়াকৈ চাহকাপ বাকি আনিলোঁ, আৰু এনেদৰে আবেলি চাহকাপ খাই লওঁ। আৰু ইফালে আমাৰ পিহুৱে তাই নিজৰখিনি খাই বৈ আজৰি হৈ আহি পেলাই এতিয়া মোৰ পৰা আকৌ চিৰা ভজা খাবলৈ আহিছে, হাঁহি হাঁহি। মই ভিডিঅ' কৰা দেখি তাইও হাঁহিবলৈ লাগিছে, কিন্তু এতিয়া ল'ব চাব দেই লাহেকৈ, এতিয়া মোৰ পৰাও অলপমান। আৰু আজিৰ ব্লগটো আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদিহে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে, তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব যদিহে ভাল পাইছে। আজিলৈ ধন্যবাদ, সকলো কুশলে থাকক, বাই বাই। আকৌ আহিম পুনৰ অন্য এটা ব্লগ লৈ, আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আজি ব্লগটো চাই। বাই বাই।